বহুত দিন পিছত ব্লগ ভিডিঅ' দিবলৈ মন কৰিলোঁ, সেয়েহে ৰাতিপুৱাৰ পৰাই প্ৰস্তুতি। গাটো ধুই আহিয়েই পাকঘৰত সোমালোঁ আৰু এইফালে ৰুটিকেইটা বেলি লৈ আৰু ইফালে কাবিলি বুট আৰু আলুকেইটাও সিজাই লৈ এইফালে বহায়ে দিম এতিয়া। আৰু ৰাতিপুৱাৰ সময়খিনি ইমান বেছি ব্যস্ত হয় আৰু মানে সময়টো কেতিয়া পাৰ হৈ যায় একোৱে ধৰিব নোৱাৰি। সঁচাকৈ সময়ৰ লগত একেবাৰেই নোৱাৰি। আৰু ঘুগুনিখিনি মই একেবাৰে চিম্পুলকৈ বনাইছোঁ, ইয়াতে কোনো ধৰণৰ এক্সট্ৰা একো এড কৰা নাই। বাছ চিম্পুলকৈ বনাই লৈ মানুহজনকো খাবলৈ দিলোঁ আৰু মোৰ কাৰণে এয়া কেইটামান কাবলি বুট বেছি হৈছিলে আৰু তাত ধনিয়া, জলকীয়া, আদা, নহৰু, নিমখ অকণমান দি বোলে চাটনি এখন বনাই লোৱা যাওক। এই চাটনিখন মই মাৰ পৰাই প্ৰথম শিকিছোঁ আৰু এয়াও ধুনীয়াকৈ এতিয়া খাবলৈ বহিলোঁ। ৰাতিপুৱা নাস্তা কৰোঁতে আজি বহুত বেছিয়ে দেৰি হ'ল আৰু এই খিৰিকীখনৰ ওচৰতে বহি ৰাতিপুৱাৰ সময়খিনি খাই বৰ ভাল লাগে। ৰ'দটো একেবাৰে ৰাতিপুৱাৰ পৰাই পৰে। এইফালে ছোৱালীজনী মোক টানি টানি আজি ৰাস্তাৰ ওচৰলৈ ওলাই লৈ আহিছে। ক'ৰবাত হেনো তাই বোলে সাপ দেখিছে, সেয়েহে মোক ঘৰৰ পৰা এই পথাৰৰ মাজলৈ টানি লৈ আহিছে। দেখিছেনে? ইয়াতে বোলে তাই এডাল সাপ দেখিছে, তাকেই চাবলৈ আহিলোঁ। আৰু এয়া কি হৈছেনে, আমাৰ ৰাস্তা বনাব সেয়ে প্ৰস্তুতি চলাইছে আৰু এইফালে গোটেই ঘৰত কাম চলি আছে, তাৰে একেবাৰে যা যোগাৰ চলি আছে আৰু গাইজ। আৰু এইফালে পৰিৱেশটো দেখিছেনে, ৰ'দটো যে এতিয়া ঠাণ্ডাৰ দিনত ৰ'দটো বৰ ভাল লাগে। এইফালে বহি আছোঁ, কিনো কৰিম আৰু উঠি যেনি তেনি কামখিনি কৰিলোঁ, ঘৰ চৰ মুচিলোঁ, ছোৱালীকো গা চা ধুৱাই লৈ দুয়োজনীকে বহাই দিছোঁ। এইফালে দেখিছেনে, দুয়োজনে যেতিয়া একেলগে থাকে কি যে যুদ্ধ, কি যে কাজিয়া, বাপৰে। দুজনীৰ লগত মানে মাথাটো কিছু অলপ শেষে হৈ গৈছে আৰু এয়া খিৰিকীৰ ওচৰৰ ৰ'দটো বাৰে বাৰে ভাল লাগে। দুপৰীয়া কাম চাম শেষ কৰি ছোৱালীকো ভাত কেইটামান খুৱাই ল'লোঁ, ময়ো খাই ল'লোঁ। বেঙেনা পোৰা লগতে কেপচিকামৰ ভাজা বৰ ভাল লাগে নহয়নে? দালি আছিল যদিও পিছে খাবলৈ মন নগ'ল, বোলো আজি এনেকৈয়ে খাই দিওঁ, বৰ ভাল লাগে নহয়নে? আৰু বেঙেনা পোৰা কাৰ কাৰ প্ৰিয় বুলি নুসুধোঁ, সকলোৰে প্ৰিয় নহয় জানো? আৰু এইফালে দুয়োজনী ভাত খোৱা বাদ দি এইফালে আকৌ গাখীৰ বিস্কুট খোৱাত লাগি পৰিছে বাৰু। এইফালে গধূলি সময়খিনি অকণমান ৰাস্তালৈ বুলি ওলাই আহিলোঁ। আমাৰ গধূলিৰ সময়ৰ একেবাৰে ধুনীয়া পৰিৱেশটো বৰ ভাল লাগে। আৰু পিছে ঘৰত থাকিলে ঠাণ্ডাটো ইমান অনুভৱ নহয়, বাহিৰলৈ ওলালে বৰ ঠাণ্ডা লাগে। আৰু এই আমাৰ ঘৰৰ ওচৰতে পকৰীৰ দোকানখন, তালৈ আহিলোঁ। এইফালে আণ্টিজনীয়ে পকৰীৰ ব্ৰেড চপ, কণীৰ চপ, বুট ভাজা লগতে ঘুগুনি বহুত কিবা কিবি বনাই ৰাখিছে। তাতে সকলোৱে বহি খাই আছে, আমিও অকণমান খাই লওঁ। ছোৱালীকো এইফালে কণীৰ চপ দুইজনীকে কিনি দিলোঁ, আমিও কিবা কিবি খালোঁ আৰু এনেকৈ ঠাণ্ডাৰ দিনত অলপ স্নেক্স এনেকুৱা ভাজা পোৰা খাই পিছে বৰ ভাল লাগে নহয় জানো? ঘৰলৈ আহি ছোৱালী দুইজনীকে অকণমান পঢ়াবলৈ ল'লোঁ, কিন্তু টোপনি আহি গ'ল দুইজনীৰে। এতিয়া মই ৰান্ধিবলৈ যাওঁ দেই, আজিলৈ আহিছোঁ, সকলোকে বাই বাই।